এয়া আমি আহিলোঁ আজি বিশালত বজাৰ কৰোঁ বুলি। আৰু এয়া বিশালৰ ভিতৰত আহিলোঁ, বৌ মই দুইজনী আহিছোঁ। কি লাগে তোমাক? কোনটো চাম মোলৈ চোৱা, মই তেতিয়াহে গম পাম কোনটো লাগে। কি লাগিব? কোনটো? এইটো তোমাৰ পচন্দ হৈছে? বা পুতলা লাগিব? কোনটো লাগিব? এইটো লাগিব? এইটো কি কালাৰনো? গম পাইছোঁ, এইটো কি কালাৰ? এইটো কি কালাৰ কৈ দিয়াচোন তুমি? পিংক কালাৰ। জানা তুমি? লৈ চোৱাচোন, লৈ চোৱা কেনেকুৱা লাগে, লৈ চোৱা গাত। বা চাওঁ তোমাক চাওঁ, বা বৰ ধুনীয়া লাগিছে। আৰু আমাৰ ছোৱালী দেখিছেনে বিশালত আহি কি পচন্দ কৰিছে? ছাতি এটা। এইটো ল'বা নে কি? শুন হা, ছাতিটোৱে ল'বা আৰু বেলেগ নালাগে? হ'ব দিয়া। বা ধুনীয়া লাগিছে দেই, তুমি নিজে পচন্দ কৰিছা? হা বা লৈ দিম দেই, হেপী বাৰ্থডেত কিনি দিম। শুন চাওঁ, ভাল লাগিছেনে? মানে ঘৰলৈ নোযোৱা আজি? আমি যাওঁগৈ হা, তুমি ইয়াতে থাকা বিশালতে দেই। বাই বাই। মই বেলেগ এটা কিনি দিম হা, চেণ্ডেল এযোৰ হা। কি এযোৰ লাগিব? চেণ্ডেল এযোৰ লাগিব? হা মই পিন্ধিম, মোক এতিয়া নালাগে শুনি। পিন্ধিম বা এযোৰ মোলৈ চাইছে দেই। ধুনীয়া লাগিছে ফুলখিনি। আৰু আহিয়ে পালোঁ লগত চিনাকি মানুহ। বস্তু কিনিব ভাল, কিন্তু এনেকৈ লাইন পাতি ৰৈ থকাটো বহুত টান। ভাল দেখিছে বিশালত আহি কি গতি কৰিছে দুজনীয়ে। আৰু ওলাই আহিহে শান্তি দেখিছে দুজনী। আহি পাই খাবৰ দায়িত্ব দেখিছেনে? পায়স বনাবৰ কাৰণে আনফালে খাবলৈ লৈছোঁ। এয়া এতিয়া আমি খাই লওঁ।